এইখন হল সাৰ্টিফাইড জমাবন্দী কপি। এই জমাবন্দী কপিখন আপোনাৰ হাতত থকা নিজৰ মোবাইলটোৰ পৰা আবেদন কৰিব পাৰিব আৰু আবেদন কৰা 2 মিনিটৰ ভিতৰতে আপুনি সাৰ্টিফাইড জমাবন্দীখন ডাউনলোডো কৰিব পাৰিব। এইখন জমাবন্দী আবেদন কৰিবলৈ যাওঁতে আপোনাক এটা আইডিৰ প্ৰয়োজন হ'ব। সেই আইডিটো আপুনি সেৱা সেতুৰ মাধ্যমেৰে বনাই ল'ব পাৰিব একদম ফ্ৰীকে। আৰু যদি আপোনাৰ লগত আইডিটো আছে তেতিয়াহ'লে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অলপো স্কিপ নকৰাকৈ। আৰু যদি আপুনি চিটিজেন আইডিটো এতিয়ালৈকে বনোৱা নাই তেতিয়াহ'লে মই আপোনাক ভিডিঅ'ৰ শেষত চিটিজেন আইডিটো আপুনি নিজৰ মোবাইলৰ পৰাই কেনেকৈ ক্ৰিয়েট কৰিব পাৰিব মই সম্পূৰ্ণভাৱে আপোনাক বুজাই দিম। আৰু ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাব, তেতিয়া আপুনি A to Z প্ৰচেছটো বুজি পাব। আৰু এই সেৱা সেতুৰ মাধ্যমেৰে আপুনি যেতিয়া লাষ্টত পেমেণ্টটো কৰিবলৈ যায়, পেমেণ্টৰ ক্ষেত্ৰতো কিছুমান নতুন নিয়ম আহি পৰিছে। এই সকলোবোৰ আপুনি আজিৰ এই ভিডিঅ'টোতে পাব। আপুনি ভিডিঅ'টো মাত্ৰ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো তেতিয়াহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি মোবাইল বা কম্পিউটাৰত গুগল ক্ৰমটোত সেৱা সেতু বুলি টাইপ কৰি দিব। তাৰপিছত চাৰ্চ কৰিব, যিটো প্ৰথম লিংক দেখা পাইছে তাত যাব। ইয়াত আপুনি চিটিজেন বুলি যিটো অপশ্যন দেখা পাইছে তাত ক্লিক কৰি চিটিজেন আইডিটো লগইন কৰি ল'ব। আইডিটো লগইন কৰাৰ পিছত আপোনালোকক এনেকৈ দেখাব। তাৰপিছত যিটো অল্ড ভাৰ্জন লগইন কৰি ল'ব। ইয়াত যিটো ওপৰত দেখা পাইছে তাত চাৰ্টিফাইড কপি অফ জমাবন্দী বুলি টাইপ কৰি দিব। তাৰপিছত চাৰ্চ কৰি ল'ব। এইটো দেখা পাইছে এপ্লাই যিটো বুটাম দেখা পাইছে তাত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি এনেকৈ দেখাব। ইয়াত অকল মাত্ৰ খাজনা ৰিচিপ্টটো দিলেই হ'ল আপলোড, বেলেগ একো দিব নালাগে। নেক্সট আপুনি এপ্লাই বুটামটোত ক্লিক কৰি আগবাঢ়ি যাওক। অলপ সময় লোডিং ল'ব, আপুনি ৱেইট কৰিব। তাৰপিছত প্ৰথমতে আপুনি নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব, কি ডিষ্ট্ৰিক্ট পৰে। তাৰপিছত আপোনালোকৰ চাৰ্কলটো সিলেক্ট কৰি ল'ব। তাৰপিছত এতিয়া আহিব গাঁও পৰে নে আপোনাৰ টাউন পৰে, যিটো মাটি জমাবন্দী উলিয়াব বিচাৰিছে। যদি আপোনাৰ টাউন এলেকা পৰে তেতিয়াহ'লে সিলেক্ট কৰি ল'ব আৰবান বুলি, আৰু আপোনাৰ কোনখন টাউন পৰে সেইটো সিলেক্ট কৰিব। ম্যাদী একচনা সিলেক্ট কৰিব। তাৰপিছত যিটো পটা নাম্বাৰ সেইটো টাইপ কৰি ল'ব। তাৰপিছত যিটো তলত নেক্সট বুটাম দেখা পাইছে তাত ক্লিক কৰি দিব। এতিয়া আপুনি কোনজন মানুহৰ নামত আপুনি জমাবন্দীখন উলিয়াব বিচাৰিছে, গোটেইকেইজনে নাম আহিব, গোটেইকেইটা নামেই আহিব। আবেদন কৰাজনৰ নামটো আপুনি দিব, কাৰ নামত আবেদন কৰিছে। ইয়াত জিতেন গগৈ বুলি আছে, আপুনি এইটো ইংলিছত টাইপ কৰিব লাগিব। তাৰপিছত মেল ফিমেল যিটো হয় সেইটো সিলেক্ট কৰিব। তাৰপিছত আবেদনকাৰীজনৰ দেউতাকৰ নামটো ইয়াত অসমীয়াত থাকিব, আপুনি ইংলিছত টাইপ কৰিব লাগিব। একদম শুদ্ধকৈ কৰিব। যিটো আপোনাৰ নাম হয় দেউতাৰ, সেই নামটো আপুনি শুদ্ধকৈ টাইপ কৰিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থটো বা আপুনি আনুমানিক দিলেও হ'ব, তাত কোনো কণ্ডিশ্যন নাই। তাৰপিছত আপোনাৰ নিজৰ এড্ৰেছটো দিব। তাৰপিছত যিটো তলত নেক্সট বুটাম দেখা পাইছে তাত ক্লিক কৰি দিব। এতিয়া আপুনি খাজনা ৰিচিপ্টটো আপলোড কৰিব। তাৰ আগতে আপুনি PDF এটা কৰি থৈ ল'ব খাজনা ৰিচিপ্টটো। PDF কেনেকৈ কৰিব লাগে মই আপোনাক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ তলত PDF কৰা এপ্লিকেশ্যনৰ লিংকটো দি দিম, আপুনি চাই ল'ব পাৰিব। তাৰপিছত নেক্সট বুটাম যিটো দেখা পাইছে তাত ক্লিক কৰি দিব। এতিয়া আপুনি একেবাৰে তললৈ আহিব, যিটো টিক মাৰ্ক দেখা পাইছে সেই টিক মাৰ্কটো এবাৰ ক্লিক কৰি ফিনিছ কৰি দিব। ইয়াত আপোনাৰ লেণ্ড ডিটেইলছটো আহি যাব। তাৰপিছত অলপ সময় ৱেইট কৰিব। ইয়াত অ'কে বুটামটোত ক্লিক কৰি দিব। তাৰপিছত এতিয়া আহিলে পে'মেণ্টৰ কথা। আপুনি মিনিমাম 30 টকা এটা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট গেটৱে চিলেক্ট কৰিব। তাৰপিছত যিটো ছেকেণ্ড অপশ্যন দেখা পাইছে IDFC ফাৰ্ষ্ট বেংক, তাত ক্লিক কৰি এগ্ৰি বুটামটোত ক্লিক কৰি দিব। তাৰপিছত অলপ সময় ৱেইট কৰিব। এতিয়া আহিব GRN নাম্বাৰটো আপোনাৰ ক্ৰিয়েট হ'ব। এই GRN নাম্বাৰটো আপুনি কপি কৰি থৈ ল'ব, কাৰণ কেতিয়াবা পে'মেণ্ট কৰাৰ পিছত যেতিয়া ৰিচিপ্টটো নোলায় তেতিয়া আপুনি সেৱা সেতুক ফোন কৰি পে'মেণ্টটো ঘূৰাই ল'ব পাৰিব। তাৰপিছত টিক মাৰ্কটো ক্লিক কৰি কনফাৰ্ম কৰি দিব। তাৰপিছত অলপ সময় লোডিং ল'ব। ইয়াত তলত যিটো UPI অপশ্যন দেখা পাইছে তাত ক্লিক কৰিব। ইয়াত QR ডিছপ্লেখন আপুনি যিখন QR কোড সেইখন জেনেৰেট কৰি ল'ব। ক্লিক কৰি দিলে জেনেৰেট হৈ যাব। ইয়াত আপুনি 30 টকাটো পে'মেণ্ট কৰি দিয়ক। লগে লগে আপোনাৰ পে'মেণ্টটো যেতিয়া হৈ যাব, হৈ যোৱাৰ পিছত অলপ সময় ৱেইট কৰিব। পেজটো কাটি নিদিব, পে'মেণ্ট কৰা টাইমত পেজটো কাটি বা ৰিফ্ৰেছ কৰি নিদিব, তেতিয়া আপোনাৰ পে'মেণ্টটো নহ'ব মানে। তাৰপিছত পে'মেণ্ট হৈ যোৱাৰ পিছত এনেকৈ একনলেজমেণ্ট এটা পাব। একনলেজমেণ্ট নাম্বাৰটো আপুনি কপি কৰি থৈ দিব। তাৰপিছত আপুনি যিটো আইডিটো হয় তাত আহিব। তাত আপুনি যিটো এপ্লিকেশ্যন দেখা পাইছে মাই এপ্লিকেশ্যনত আপুনি যাব। এপ্লিকেশ্যনত যোৱাৰ পিছত ইয়াত চাৰ্চ বাই এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰ তাত দেখা পাইছে, ইয়াত আপুনি সেই নাম্বাৰটো কপি কৰি দি দিব। তাত আপুনি নেক্সট আপুনি যিটো চাৰ্চ বুটাম দেখা পাইছে তাত ক্লিক কৰি দিব। ট্ৰেক ডাউনলোড প্ৰচেছ তাত ক্লিক কৰি দিলে আপুনি অলপ সময় ৱেইট কৰিব। এতিয়া আপুনি একেবাৰে তললৈ আহিব লাগিব। ইয়াত ডিছপ'জ দেখাইছে, আপুনি জমাবন্দী উলিয়াব পাৰিব। একেবাৰে তলত যিটো ভিউ প্ৰিণ্ট আৰু R বুলি দেখাইছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন জমাবন্দী চাৰ্টিফাইড কপি সেইখন ওলাই যাব। ইয়াত আপুনি এখন চাই ল'ব পাৰিব। এতিয়া আপুনি প্ৰিণ্ট আউট কপি এটা উলিয়াই থ'ব পাৰে বা মোবাইলত আপুনি ছেভ কৰিও থ'ব পাৰে।
এইটোৱে হ'ল চাৰ্টিফাইড জমাবন্দী কেনেকৈ উলিয়ায় আপোনাক সম্পূৰ্ণভাৱে মই বুজাই দিলোঁ আপুনিও এবাৰ ট্ৰাই কৰি চাওক যদি আপোনাক চাৰ্টিফাইড জমাবন্দীৰ প্ৰয়োজন হৈছে আপুনি মোবাইলৰ পৰা একদম সহজ উপায়েৰে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া আহিলে আপুনি সিটিজেন আইডিটো যদি আপুনি এতিয়ালৈকে বনোৱা নাই বা ক্ৰিয়েট কৰা নাই তেতিয়াহ'লে আপুনি এই লাষ্টৰ এইখন ভিডিঅ' চাওক আপুনি সিটিজেন আইডিটো কেনেকৈ বনাব পাৰে মোবাইলৰ পৰাই আপুনি সম্পূৰ্ণভাৱে ভিডিঅ'টো চাওক আপুনি তেতিয়া বুজি পাই যাব মোবাইল বা কম্পিউটাৰত আপুনি গুগল ক্ৰমটো খুলি ল'ব তাত আপুনি সেৱা সেতু সাৰ্চ কৰিব সেৱা সেতু সাৰ্চ কৰি আপুনি এণ্টাৰ কৰিব ইয়াত যেটো প্ৰথম লিংক দেখা পাইছে হেতুত আপুনি এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত লগইন আৰু ৰেজিষ্টাৰত যাব ওপৰ লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত সিটিজেন সিলেক্ট কৰিব সিটিজেন সিলেক্ট কৰাৰ পিছত অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপুনি এইটো তলত দেখিছে নিউ ইউজাৰত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি যি মোবাইলটোৰ পৰা আপুনি আইডিটো ক্ৰিয়েট কৰিব বিচাৰিছে হেতু আপুনি এবাৰ ক্লিক কৰি ল'ব ক্লিক কৰি আপুনি তাত যাব ওটিপি জেনাৰেট কৰিব আপোনাৰ মোবাইলত এটা ওটিপি আহিব তেতিয়া ওটিপিটো আপুনি গোটেই ওটিপিটো ফিল কৰিব ইয়াত আপুনি ওটিপিটো ইয়াত ভেৰিফাই কৰি ল'ব তাৰ পিছত আপোনালোকৰ এটা যেটো আপোনাৰ নাম হয় হে আপুনি ইয়াত নামটো সাৰ্চ কৰিব মই নে জেনুৱেলি এটা নাম দি দিছো ইয়াত নামটো দিয়াৰ পিছত আপুনি ইয়াত জেন্ডাৰটো সিলেক্ট কৰিব জেন্ডাৰটো সিলেক্ট কৰাৰ পিছত ডেট অফ বাৰ্থ দিব কোনটো ডেট অফ বাৰ্থ বা ডেট অফ বাৰ্থটো আপুনি আনুমানিকো দিব পাৰে যেটো মনৰ ইচ্ছা আপুনি নিজে এটা দি দিব ইউজাৰ এটা পাৰ্সোনেল মেছেজ দিব তাৰ পিছত আপোনালোকে এটা ইউজাৰ নেম দিব ইউজাৰ নেমটো আপোনাৰ নামৰ 4টা আখৰ আৰু পিছফালে দুটা 4টা সংখ্যা লগাই দিব 1 2 3 4 কিবা এটা লগাই দিব নেক্সট আপুনি এটা ষ্ট্ৰং পাসপোৰ্ট দিব নিজে ক্ৰিয়েট কৰি ল'ব পাৰে বা ইয়াৰ পৰা ডাউনলোড কৰি সেভ কৰি থব পাৰে আপুনি পাসপোৰ্টটো দিব পাসপোৰ্টটো দিয়াৰ পিছত ইয়াত কি প্লাস মাইনাস কৰিবলৈ দিছে তাৰ এনসাৰটো আপুনি ইয়াত ফিল কৰিব ফিল কৰাৰ পিছত আপুনি টিক মাৰ্কত ক্লিক কৰি সাইন আপ কৰিব সাইন আপ কৰাৰ পিছত একসেপ্ট কৰিব প্ৰথমতে আপুনি আইডিটো লগইন হলে এনেকা দেখা পাব আপুনি তললৈ আহিব অল ভাৰ্জনটো যেটো হয় হেতু আপুনি ইয়াত ক্লিক কৰি অল ভাৰ্জনটো অন কৰি ল'ব নেক্সট আপুনি এনেকা দেখা পাব ইয়াত